জীৱনত সমস্যাৰ অত্যন্ত প্ৰয়োজন, তেতিয়াহে সফলতা উপভোগ কৰিব পাৰিবা। প্ৰথম সাফল্যৰ পিছত জিৰণি নল'বা, কাৰণ দ্বিতীয়টোত অসফল হ'লে প্ৰথমটো তোমাৰ সৌভাগ্য বুলি সকলোৱে ক'ব। সফলতা কাহিনীবোৰ নপঢ়িবা, তাৰ পৰা তুমি কেৱল এটা কথাহে শিকিব পাৰিবা। অসফলতাৰ কাহিনীবোৰ পঢ়া, তাৰ পৰা তুমি সফল হ'ব পৰা কিছুমান আইডিয়া পাবা। তেতিয়ালৈকে কষ্ট কৰা, যেতিয়ালৈ নিজৰ চহীটো অটোগ্ৰাফলৈ পৰিৱৰ্তন নহয়। যিসকলে মহান সপোন দেখে, সেইসকলৰ মহান সপোনবোৰ সদায় সফল হয়। কাৰোবাক জিকিবলৈ বহুত টান আৰু কাৰোবাক হাৰাবলৈ বহুত সহজ। নিজৰ প্ৰথম সফলতাৰ পিছত দ্বিতীয়টো নকৰিবা, কাৰণ দ্বিতীয়বাৰত যদি তুমি হাৰি যোৱা, বহুতৰ মুখ এইটো ক'বলৈ ৰখি থাকিব যে আপোনাৰ প্ৰথম সফলতাটো কেৱল এটা ভাগ্যহে আছিল। সৌন্দৰ্য হৃদয়েৰে হয়, চেহেৰাৰে নহয়। নিজৰ কামটোক ভাল পোৱা, কোম্পানীটোক নহয়, কাৰণ তুমি নাজানা যে কেতিয়া কোম্পানীয়ে তোমাক ভাল পাব এৰি দিয়ে। মই এজন ধুনীয়া মানুহ নহয়, কিন্তু মই মোৰ ধুনীয়া হাতখন এনেকুৱা যিকোনো ব্যক্তিক দিব পাৰোঁ যাৰ সহায়ৰ প্ৰয়োজন। কঠিনবোৰক এইটো জানিবলৈ দিয়া যে তুমি তাতকৈ বেছি কঠিন। জীৱনত কঠিন কামবোৰ আমাক শেষ কৰিবলৈ নাহে, কেৱল এইবোৰে আমাৰ ভিতৰত লুকাই থকা শক্তিবোৰ জাগি উঠাবলৈ আমাক সহায় কৰে। এখন ভাল কিতাপ হাজাৰটা বন্ধুৰ নিচিনা হয়, আৰু এজন বন্ধু এটা লাইব্ৰেৰীৰ দৰে হয়। ধৈৰ্য ধৰি থকা সকলে সিমানেই পায়, যিমান চেষ্টা কৰা সকলে এৰি দিয়ে।